Hey guys, আপোনাৰ সকলোৱে কি খবৰ নিশ্চয় ভাল so যেটো বিহু আহি পালেহি আৰু আজি উৰুকাৰ আপোনাক সকলোকে আগতেকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালো মই আজি গৈ আছো মামাৰ ঘৰলৈ আপোনাক ভাবিলো ব্লগ এটা আগবঢ়াও বেছি নকবলৈ ভিডিঅ আৰম্ভ কৰো হাই নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল So guys, finally ঘৰ পাইছো এতিয়া আপোনাক একেবাৰে টানত পাইছো So guys, টানত আহি পালো এতিয়া ডাইৰেক্ট মিঠাই লৈ গাড়ীত উঠিম আপোনাৰ সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিটো ভিডিঅ' বনাইছিলো নহয় মানুহে কেনেকৈ চাইছে ইমান লাজ লাগিছে আৰু এইবিলাক কথা বাদ দিয়ক ইমান টেষ্টি বস্তু দিছে মিঠাই নিমকি ভুজিয়া কি খাব চব আছে ইয়াত So guys, এতিয়া গাড়ীত উঠিবলৈ গৈ আছো গাড়ীখন ৰৈছে পিছে বেছি দেৰি নকৰোঁ আৰু বলক উঠোঁগৈ আৰু দেৰি হৈ গ'ল আৰু চাওঁতে বেলি ডুব যাবই হ'ল আৰু অলপ গৈ থাকোঁ So guys, মহামক পালোহি মহামকৰ টেম্পুত বহি আছো এতিয়া মামা ঘৰলৈ যাবলৈ মামা ঘৰ আৰু অলপ দূৰ আছে so আপোনালোকক একেবাৰে তাত লগ পাম So guys, যিহেতু আজি বহুত গৰম পৰিছে so ঠাণ্ডা এটা কিনি আনিলো এতিয়া খাই লওঁ তাৰ পৰা আপোনালোকক লগ পাইছো So guys, এতিয়া গৈ আছো আৰু বেছি দূৰ নাই so আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব So guys, কাইলৈ মামা ঘৰলৈ So guys, কাইলৈ কৈছিলে আকৌ এবাৰ মানে কৈছিলে ন মামা ঘৰ পাই গ'লো ফাইনেলি তাৰপৰা পাছত লগ পাম so মানে কি হ'ল মানে বহুত ৰাতি মানে আহোঁতে 6টা বাজিলে আন্ধাৰ হ'ল পাছত মানে কি হ'ল মানে ভিডিঅ'টো মানে কেনেকৈ বনাম কি আৰু মানে বহুত মানুহ আছে তো মামা ঘৰত so মই মানে লাজ লাগে অকণমান ভিডিঅ' বনাবলৈ গম পাই হয়তো ভইচটো কম আহে বা কেতিয়াবা মানুহ দেখিলে মানে কথা নকওঁ so তেনেকুৱা ট্ৰাই কৰিম লাজটো ভাঙিবলৈ আৰু so মানে কালি ভিডিঅ'টো আজি এণ্ড কৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনাৰ সকলোকে নেক্সট ব্লগত লগ পাম আজিৰ কাৰণে বাই বাই